নমস্কাৰ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰূপালীম নাটকৰ ৰূপালীম চৰিত্ৰটো কিছু আলোকপাত কৰিব বিচাৰিছোঁ। এইটো আপোনালোকৰ পৰীক্ষাত অহাৰো সম্ভাৱনা থাকে। ৰুকুমি জাতিৰ এজনী সাধাৰণ প্ৰজাৰ জীয়ৰী ৰূপালীম নাটকখনৰ নায়িকা। ৰূপালীম অকল তেজ মঙহৰ ছোৱালীয়েই নহয়, প্ৰেমৰ এক অপাৰ্থিব শক্তি। নাটকখনৰ প্ৰথম অংকত ৰূপালীমে আত্মপ্ৰকাশ কৰিছে এগৰাকী প্ৰেমিকা ৰূপে। পৰ্বতীয়া নৈৰ পানী জুৱলিত প্ৰেমিক মায়াবয়ে হাতত পেঁপা লৈ থকা অৱস্থাতে দূৰৈৰ পৰা এটি গীতৰ কলি ভাহি অহা শুনিছে মায়াবে। পাছত জনা যায় যে সেয়া ৰূপালীমৰ মুখৰ গীতৰ কলি। তাইৰ অন্তৰ জুৰি আছে প্ৰেমিক মায়াব। তাইৰ অন্তৰত যুৱতীসুলভ প্ৰেম যিদৰে আছে, তেনেদৰে আছে এগৰাকী নাৰীৰ মাতৃসুলভ মন। ৰূপালীমৰ বায়েকৰ নদকা ল'ৰাটোক মমতাময়ী ৰূপ লৈ ৰূপালীমে বৰ মৰম কৰে। তাইৰো তেনে এটি ল'ৰাৰ মাক হোৱাৰ ইচ্ছাৰে মাতৃত্বৰ প্ৰবৃত্তি জাগি উঠা দেখা যায়। জোনাফাৰ চৰ্তমতে মায়াবই যেতিয়া বাঘৰ কটা মূৰ এটা জোনাফাৰ চোতালত পেলাই দিছিল, তেতিয়া বাঘ পোৱালীকেইটাৰ কথা ভাবি ৰূপালীমৰ মাতৃ মনে কান্দি উঠিছিল। সেই সময়ত ৰূপালীমে সমনীয়া ছোৱালীকেইজনীৰ লগত লগ হৈ চোতালত ধান বনা, তাঁত বোৱা ইত্যাদি কাম কৰি আছিল। কিন্তু এনে এগৰাকী সৰল মনা ৰাংঢালী ছোৱালীৰ ভাগ্যৰ কেনে বিড়ম্বনা যে ৰূপালীমৰ অন্তৰৰ মৰ্মবেদনা মানুহৰ সমাজখনে উপলব্ধি কৰিব নোৱাৰিলে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰূপালীমক সহজ সৰল জনজাতীয় গাভৰুৰ ৰূপত অংকন কৰিছে। এইগৰাকী সৰল ৰুকমী গাভৰুৱে ভাল পায় স্বজাতিৰ ২০ বছৰীয়া ডেকা মায়াবক। শিশুসুলভ স্বভাৱৰ আজলী ৰূপালীমে মায়াবৰ বাহিৰে জগতৰ যেন আন কাকোৱেই চিনি নাপায়। আনকি তাইতকৈ পেঁপাটোক বেছি মৰম কৰা বুলি ভাবি ৰূপালীমে মায়াবৰ পেঁপাটোও এদিন ভাঙি পেলাইছিলে। মায়াবই যেতিয়া ক'লে যে ৰূপালীম নাথাকিলে পেঁপাটোৱেই তাৰ ৰূপালীমৰ সোঁৱৰণী, তেতিয়া ভঙা পেঁপাটো হাতত লৈ হুকহুকাই কান্দি মায়াবক এটা নতুন পেঁপা সাজি দিম বুলি শিশুৰ সৰলতাৰে প্ৰভূত দিছিলে ৰূপালীমে। লোকৰ কেঁচুৱাই ল'বলৈ উৎপাউল হোৱা এইজনী ৰূপালীমে কিন্তু মায়াবৰ লগত বিয়া হোৱাৰ কথা বুজি নাপায়। প্ৰাণৰ তাড়নাত অকলশৰেই টুলুঙা নাও বাই মায়াবক বিচাৰি অহা ৰূপালীমে কিন্তু বুঢ়া বাপেকক এৰিও থাকিব নোৱাৰে। বুঢ়া বাপেক জোনাফাৰ আদৰত ডাঙৰ হোৱা ৰূপালীমে বাপেকৰ বাবেও চিন্তা, মোৰ বুঢ়া বোপায়ে কেনেকৈ খাব। তথাপি মায়াব তাইৰ বেছি ওচৰৰ। পৃথিৱীৰ জটিলতা বুজি নোপোৱা ৰূপালীমে বাপেকৰ বাধা স্বত্বেও মায়াবৰ লগত বাঘ চিকাৰলৈ যাব খোজে। মায়াবৰ প্ৰতি তাইৰ ভালপোৱা কিমান গভীৰ তাৰ উমান পোৱা যায় মণিমুগ্ধৰ আগত কোৱা এই কথাষাৰত। যেতিয়া মণিমুগ্ধই ৰূপালীমক সুধিছিল যে তুমি মায়াবক কিমান ভাল পোৱা, তেতিয়া ৰূপালীমে কৈছিল, গছত যিমান ফুল আছে, ডালত যিমান পাত আছে, নৈত যিমান পানী আছে, শূন্যত যিমান বতাহ আছে, নিশাৰ আকাশত যিমান তৰা আছে, তিমান। কিন্তু ইয়াৰ পিছৰ পৰা ৰূপালীমৰ সৰলতা, ভাৱপ্ৰৱণতা বা ৰোমান্টিকতা আঁতৰি গৈ তাই জটিল জগতত প্ৰৱেশ কৰিবলগীয়া হৈছে। ৰূপালীমৰ ৰূপত মুগ্ধ হৈ প্ৰান্তদেশৰ অধিপতি মণিমুগ্ধই বলেৰে তাইক ধৰি লৈ যায়। মণিমুগ্ধৰ হাতৰ পৰা প্ৰথমবাৰৰ বাবে ৰূপালীমে পলাই সাৰিলেও পুনৰবাৰ মণিমুগ্ধৰ সৈন্যই ৰূপালীমক বন্দী কৰি নিয়ে। অকল ৰূপালীমে নহয়, মায়াব, জোনাফা, ইটিভেন আৰু আন আন ৰুকমি জাতিৰ লোকক প্ৰান্ত অধিকাৰীয়ে বন্দী কৰি লয়। এওঁলোকক বধ কৰিব বুলি জানি ৰূপালীম আতংকিত হৈ পৰিল। অৱশ্যে মণিমুগ্ধই তেওঁলোকক মুক্তিৰ বিনিময়ত চৰ্ত আৰোপ কৰিলে ৰূপালীমৰ দেহদান। যদি ৰূপালীমে মণিমুগ্ধৰ ওচৰত সতীত্ব দান কৰে, তেনেহ'লে তেওঁলোকক মুক্তি দিয়া হ'ব। উপায়হীন হৈ ৰূপালীম এই প্ৰস্তাৱত সন্মত হ'বলৈ বাধ্য হৈছে। সেইবাবে
অসমীয়া সাহিত্যৰ বিশিষ্ট সমালোচক ডক্টৰ মহেন্দ্ৰ বৰাই কৈছে, ৰূপালীম হ'ল জালত পৰা হৰিণী। এনেদৰে ৰূপালীমেও চাকনিয়াত পৰি ত্ৰেজিক মুহূৰ্তৰ সন্মুখীন হ'বলগীয়া হৈছে। স্বদেশ, স্বজাতি আৰু আপোনজনৰ ভালৰ কাৰণে ৰূপালীমে চূড়ান্ত ত্যাগ কৰিবলৈ প্ৰস্তুত হৈ মনোবুদ্ধক কৈছে, তুমি মোক যি কৰিবলৈ কোৱা মই তাকে কৰিম। নাৰীয়ে নাৰীত্ব বিসৰ্জন দিবলগীয়া হোৱাটো এগৰাকী নাৰীৰ কাৰণে বিপদৰ চৰম মুহূৰ্ত। কাৰণ সতীত্বই হৈছে নাৰীত্ব। কিন্তু ৰূপালীমৰ সৰলতা আৰু ত্যাগৰ মহত্বই মণিমুগ্ধৰ অন্তৰৰ পশুশক্তি তথা জৈৱিক কামনা বাসনাক পৰাভূত কৰিলে। তেওঁৰ অন্তৰৰ কলুষতাৰ আন্ধাৰ ৰূপালীমৰ স্নিগ্ধ সৰলতা আৰু পবিত্ৰতাৰ পোহৰেৰে আঁতৰাই পেলালে। মণিমুগ্ধই ৰূপালীমৰ ওচৰত তেওঁৰ কৃতকৰ্মৰ বাবে ক্ষমা বিচাৰি ৰূপালীমক সসন্মানেৰে মুকলি কৰি দিলে। কিন্তু মুক্ত হৈও ৰূপালীম জীৱনৰ ওচৰতে হাৰ মানিবলগীয়া হ'ল। যিখিনি মানুহৰ কাৰণে ৰূপালীমে নিজৰ সতীত্ব পৰ্যন্ত বিসৰ্জন দিবলৈ প্ৰস্তুত হৈছিল, সেইখিনি মানুহেই ৰূপালীমক বিশ্বাস নকৰিলে। মণিমুগ্ধৰ ওচৰৰ পৰা সতীত্ব হৰণ নোহোৱাকৈ ৰূপালীম উভতি অহা কথাটো কোনোৱেই বিশ্বাস নকৰিলে। ৰকমী জাতিৰ বাবে ৰূপালীম হৈ পৰিল ব্যভিচাৰিণী ও সতী। আনকি ৰূপালীমৰ জন্মদাতা পিতৃ জোনাভায়েও ক'লে, ৰূপালীম ও সতী ৰকমী জাতিৰ খিলঞ্জীয়া কলংক। ফলস্বৰূপে ইতিভেনৰ ঈৰ্ষাৰ মূধাকাঠত ৰূপালীম চিৰদিনৰ কাৰণে জাহ গ'ল। এনেদৰে নাট্যকাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰূপালীমৰ প্ৰণয়ৰ কৰুণ অৱস্থা আৰু শেষত ভয়াৱহ মৃত্যু প্ৰদৰ্শন কৰিছে। সাধাৰণতে ত্ৰেজিক নায়ক বা নায়িকাৰ চৰিত্ৰগত খুঁত বা দুৰ্বলতাৰ ভেটিত মৃত্যু বা ধ্বংসই পথ ৰচনা কৰে। সেই চৰিত্ৰ যিমানেই অসামান্য নহওক, কিন্তু ৰূপালীমৰ ভয়াৱহ মৃত্যুৰ ক্ষেত্ৰত তাইৰ চৰিত্ৰগত কোনো দুৰ্বলতা বা দোষ আমি আঙুলিয়াব নোৱাৰোঁ। অন্য চৰিত্ৰৰ ঈৰ্ষা আৰু কামনাৰ জুইত তাই জাহ যাব লগা হ'ল। মণিমুগ্ধৰ কামনা আৰু ইতিভেনৰ ঈৰ্ষাৰ মূধাকাঠত তাই বলি হ'ব লগা হ'ল। হৰিণাৰ মাংসই বলি হোৱাৰ দৰে ৰূপ যৌৱনেই ৰূপালীমৰ কাল হ'ল। গতিকে তাইৰ শোকাবহ পৰিণতিয়ে দৰ্শকৰ মনত বেয়া আৰু পুতৌৰ ভাৱ জন্মায়। ত্ৰেজিক গাম্ভীৰ্য আৰু বিস্ময় বিমুগ্ধ ভীতিবিহ্বল কৰুণতাক চাঞ্চল্যজনক পৰিণতিয়ে কিছু লাঘৱ কৰিছে। বহু ক্ষেত্ৰত কাৰ্যকৰণৰ ভেটি ভাগ্য নিৰ্ণীত নহয়, অভাৱনীয় ৰূপত ভাগ্য বা দৈৱৰ গতি পৰিচালিত হয়। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই যেন ৰূপালীমৰ চৰিত্ৰৰে ত্যাগৰ মহিমা ৰূপায়িত কৰি তাইক এক অনন্য চৰিত্ৰলৈ ৰূপায়িত কৰিলে। ৰূপালীমৰ দৰে এগৰাকী নিঃসহায় সৰলমনা গাভৰুৱে স্বদেশ আৰু স্বজাতিৰ প্ৰতি দায়বদ্ধ হৈ কেনেদৰে নিজৰ জীৱন উৎসৰ্গা কৰিছে, সেয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অতি শক্তিশালীভাৱে ৰূপালীম চৰিত্ৰৰ মাজেৰে উপস্থাপন কৰিছে।